নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোলৈকে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ সপ্তমটি অধ্যায় ভগ্নাংশৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু কেতিয়াবা মন কৰিছানে আমি আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত ভগ্নাংশৰ ব্যৱহাৰ বা প্ৰয়োগ কৰি আহিছো। কিন্তু এই ভগ্নাংশনো কি আৰু ইয়াৰ প্ৰকাৰবোৰ কেনেধৰণৰ হ'ব পাৰে তাৰ বিষয়ে জানিবলৈ আজি আমি তোমালোকৰ পাঠটিৰ ভগ্নাংশৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভগ্নাংশৰ ধাৰণাটো ভালদৰে বুজি পাবৰ বাবে আমি এটা হালধীয়া কাগজ আৰু এটা বগা কাগজ বৃত্তাকাৰ ৰূপত কাটি লৈছোঁ আৰু আমি ইয়াক সমানে কিছুমান অংকত ভাগ কৰিব পাৰোঁ। আমি 4 ভাগত ভাগ কৰিব পাৰোঁ সমানে, তেনেকৈ আমি ভাগত 8 ভাগত বহুতো। এইটো এটা বৃত্তাকাৰ কাগজৰ টুকুৰা আৰু এই টুকুৰাটোক মই সমানে 4টা ভাগত ভাগ কৰিছোঁ আৰু সমানে আমি কেইটা ভাগত ভাগ কৰিলোঁ 4টা ভাগ। এই মুঠ ভাগটোক আমি তলত লিখিম 4 আৰু কেইটা হালধীয়া কাগজৰ মই ভাগ লৈছোঁ ইয়াৰ সমান ভাগৰ এটা ভাগ লৈছোঁ, গতিকে আমি 1টো ওপৰত লিখিলোঁ। যিহেতু আমি মুঠ ভাগটো তলত লিখিছোঁ হয়তো হৈছে হৰ আৰু যিটো ভাগ আমি লৈছোঁ ইয়াৰ পৰা সেইটো হৈছে 1 লব। এতিয়া চোৱা আমি গম পালোঁ ভগ্নাংশৰ বুলি ক'লে হৰ আৰু লব বিশিষ্ট এটা সংখ্যা। ঠিক তেনেকৈ আমি এইদৰেও ক'ব পাৰোঁ যে ভগ্নাংশ হৈছে এনে এটা সংখ্যা যি হৈছে কোনো এটা সম্পূৰ্ণ বা গোটা বস্তুৰ এটা অংশ। যদি আমি এই বৃত্তাকাৰ টুকুৰাটোক এটা সম্পূৰ্ণ বা গোটা বস্তু বুলি কওঁ তেন্তে ইয়াৰ এটা টুকুৰা আমি এটা ভাগ লৈছোঁ, গতিকে ই হ'ব এটা ভগ্নাংশ। এইখিনিতে তোমালোকে এটা কথা মন কৰিবা, যেতিয়া আমি সম্পূৰ্ণ বা গোটা বস্তু এটা ভাগ কৰোঁ তেতিয়া কিন্তু প্ৰত্যেকটো ভাগেই সমান হ'ব লাগিব। এতিয়া তোমালোকে চোৱা এইটো এটা বৃত্তাকাৰ কাগজৰ অংশ আৰু এই বৃত্তাকাৰ অংশটোক মই কেইটা ভাগত ভাগ কৰিছোঁ সমানে 8টা ভাগত ভাগ কৰিছোঁ আৰু এই সমানে ভাগ কৰা 8টা ভাগৰ পৰা কেইটা হালধীয়া অংশ লৈছোঁ 5টা লৈছোঁ। মুঠ ভাগ হৈছে 8টা আৰু মই লোৱা ভাগ হৈছে 5টা হালধীয়া অংশ। এতিয়া চোৱা দুইটাই ধনাত্মক সংখ্যা। এতিয়া এনেকুৱা হয় যিটো আমি সম্পূৰ্ণ ভাগ কৰোঁ সেইটোক হৰ বুলি ধৰা হয় আৰু যিটো আমি তাৰ পৰা লওঁ যিটো অংশ লওঁ তাক লব বুলি ধৰা হয়। ইয়াত হৈছে হৰটো লবতকৈ ডাঙৰ, তোমালোকে নিশ্চয় দেখিছা তলটো হৈছে হৰ আৰু ওপৰটো হৈছে লব, হৰটো লবতকৈ ডাঙৰ হৈছে। গতিকে আমি ক'ব পাৰোঁ যে যিবিলাক ভগ্নাংশৰ হৰ লবতকৈ ডাঙৰ হয় বা ওলোটাকৈ ক'লে আমি লব হৰতকৈ সৰু হয় তেনে ভগ্নাংশবোৰকেই আমি প্ৰকৃত ভগ্নাংশ বুলি কওঁ। এতিয়া আমি চাওঁ আহা, এইটো এটা আয়তৰ টুকুৰা তোমালোকে নিশ্চয় দেখিছা আৰু এই টুকুৰাটো সমানে আমি 5টা আয়তৰ টুকুৰা লৈছোঁ। এতিয়া মন কৰিবা প্ৰতিটো টুকুৰাকে আমি 4টাকৈ সমান ভাগত ভাগ কৰিছোঁ আৰু এই 4 ভাগৰ যদি আমি এটা ভাগ লওঁ তেতিয়া আমি তাক ক'ম 1/4 অৰ্থাৎ 4 ভাগৰ এভাগ। এতিয়া আমি যদি এই 5টা আয়তক আমি যদি 4টা সমান ভাগত ভাগ কৰিব লাগে, ইয়াত প্ৰত্যেকত 4টা ভাগকৈ আছে কিন্তু আমি এইটো আকৌ 4টা ভাগ কৰিলোঁ সমানে, ইয়াৰ এটা ভাগকৈ আমি ইয়াত নিশ্চয় দিব লাগিব যদি আমি 4টা সমান ভাগত ভাগ কৰোঁ। তেতিয়া কি হ'ব চোৱা, যদি আমি এটা ভাগক 1/4 বুলি কওঁ তেতিয়া আমি 5টা এনেকুৱা সমান ভাগ পালোঁ নহয়নে? তেতিয়াহ'লে আমি ইয়াত ক'ম 5টা 1/4। আমি এনেদৰেও ক'ব পাৰোঁ নহ'লে 5/4 বা 4 ভাগৰ 5। ইয়াত 4 হৈছে হৰ, 5 হৈছে লব আৰু এই ভগ্নাংশটো তোমালোকে নিশ্চয় মন কৰিছা হৰটো হৈছে সৰু আৰু লবটো হৈছে ডাঙৰ। অৰ্থাৎ আমি এনেদৰে ক'ব পাৰোঁ যে যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ বা হৰটো লবতকৈ সৰু হয় তেনেবোৰ ভগ্নাংশকে অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা। আমি দুটা আকৌ আয়তৰ টুকুৰা লৈছোঁ সমান, এইটো এটা লৈছোঁ এটা গোটা হিচাপে ধৰিছোঁ আৰু ইয়াত আমি 4টা ভাগ কৰিছোঁ। 4টা ভাগ কৰি আমি এক অংশ অৰ্থাৎ 1/4 লৈছোঁ। এতিয়া যদি আমি এইটো গোটা সংখ্যা বা এটা গোটা বস্তু হিচাপে ধৰোঁ, ইয়াক আমি 1
মানে 1 বুলি ধৰি ললো লগত কি যোগ কৰিলো এই 4 ভাগৰ আমি এভাগে লৈছো গতিকে 1/4 অৰ্থাৎ 4 ভাগৰ 1 অংশ লৈছো এই দুইটা যদি যোগ কৰো তেতিয়া আমি পাম 1/4 ভাগৰ 1 এইটোৱে হৈছে এটা মিশ্ৰ ভগ্নাংশ অৰ্থাৎ 1 হৈছে এটা গোটা সংখ্যা আৰু 4 ভাগৰ 1টো হৈছে এটা প্ৰকৃত ভগ্নাংশ গতিকে আমি ক'ব পাৰো যে কোনো এটা গোটা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ যোগফলকে কোৱা হয় মিশ্ৰ ভগ্নাংশ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি ভগ্নাংশনো কি আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে নিশ্চয় এটি থুলমূল আভাস গম ল'ব পাৰিছা আমি পৰৱৰ্তী ক্লাছত ভগ্নাংশৰ পিছৰ অংশখিনিৰ বিষয়ে আলোচনা কৰিম আজিৰ পাঠ ইমানতে সামৰিছো ধন্যবাদ